আমাৰ শৰীৰত ভিটামিনছৰ কি প্ৰয়োজন থাকে কোনোবাটো ভিটামিন আমাৰ শৰীৰৰ পৰা নিজে উৎপাদিত হয় নেকি নে আমাৰ খাদ্যৰ বাদে আৰু কিবা সোৰ্স আছে নেকি যৰ পৰা আমি আমাৰ ভিটামিনছবোৰ পাওঁ আহক জানি লওঁ হেল্ল' এভৰিবডি আপোনালোক সকলোকে ব্ৰহ্মপুত্ৰ জিঅৰি ইউৰ হেল্থ কৰিডৰলৈ স্বাগতম জনাইছো মই আপোনাৰ ফ্ৰেণ্ড ডক্টৰ তৃপ্তি দাস আৰু আজি আমি কথা পাতিম ভিটামিনৰ বিষয়ে কম বেছি পৰিমাণে আজি আমি সকলোৱে ভিটামিনৰ মহত্ব ভালদৰে বুজি পোৱা হৈছো কিয়নো আমাৰ পেশেন্ট বিলাকে মোক নিজে আহি কয় যে বাইদেউ মোৰ প্ৰেছক্ৰিপশ্যনখনৰ তলত কাইণ্ডলি এটা ভাল ভিটামিনৰ বটলো লিখি দিব মাকে শিশুক কোৱা শুনো যে দিয়া পাচলিখিনি ভালকৈ খাবি তেতিয়াহে ভিটামিনখিনি ভালকৈ লাগিব আকৌ আমাৰ টিভিত বিজ্ঞাপনবোৰ দিয়ে সাপ্লিমেন্টারি পাউডাৰবোৰৰ যিবিলাক বিজ্ঞাপন থাকে তাত তেনেকৈ কয় যে बच्चे ठीक से खाएंगे नहीं तो उनको जरूरी विटामिन्स और मिनरल्स कहाँ से मिलेंगे विटामिन्स কি বস্তু বাৰু ভিটামিনছ এনেকুৱা কিছুমান জৈৱিক তত্ত্ব যাৰ প্ৰয়োজন আমাৰ শৰীৰত বহুত কম পৰিমাণে হয় সেইটো কাৰণে ইয়াক মাইক্ৰনিউট্ৰিয়েন্টছ নহলে সুষম ভাগত কেটেগৰাইজ কৰা হৈছে ই আমাৰ শৰীৰত কোনো ধৰণৰ শক্তি বা ঊৰ্জা প্ৰদান নকৰে ভাল লগা ধৰণে ক'ব গ'লে ভিটামিনছত 0 ক্যালোৰিজ থাকে কিন্তু ই আমাৰ শৰীৰত প্ৰতিপলে ঘটি থকা প্ৰায় সকলো জৈৱিক চক্ৰতে ইয়াৰ দৰকাৰ হয় কথাটো ভালদৰে বুজিবলৈ আহকচোন আমি এই ছবিখন চাওঁ ছবিটোত বাওঁফালে মেটাবলাইটছ বা অভিকাৰক আছে আৰু সোঁফালে ৰিজাল্টেন্ট প্ৰডাক্টছ মানে যদি আমি ছবিটো আমাৰ শৰীৰত প্ৰতিপলে ঘটি থকা জৈৱিক চক্ৰ এটাৰ অংশ বুলি ধৰি লওঁ তেতিয়া মেটাবলাইটছ বা আমাৰ অভিকাৰক উচিত pH তাপমান আৰু ঘটকৰ উপস্থিতিত প্ৰতিফল এটা উৎপন্ন কৰে বা প্ৰডাক্ট এটা উৎপন্ন কৰে এই বিক্ৰিয়াটোত ঘটক হিচাপে দৰকাৰ হয় ভিটামিনছৰ কেতিয়াবা ক্যাটালিষ্ট বা অনুঘটক হিচাপে কেতিয়াবা এনজাইম বা উৎসেক হিচাপে আৰু কেতিয়াবা এডজুভেন্ট বা সহকাৰী ঘটক হিচাপে এনেকুৱা বিক্ৰিয়াবোৰক মেটাবলিজম বা বিপাক্ৰিয়া বুলিও কোৱা হয় গতিকে আমাৰ শৰীৰৰ কোষবিলাক ভালদৰে কাম কৰা আৰু ভালদৰে গ্ৰো হোৱাত ভিটামিনছৰ এটা মেজৰ ভূমিকা থাকে কিন্তু ভিটামিন নিজে এটা অভিকাৰক বা মেটাবলাইট নহয় গতিকে ইয়াৰ পৰা কোনো ক্যালোৰি পোৱা নাযায় কাৰণটো এইটোৱে যে কিয় আমি ভিটামিন যে ক্যালোৰি নিদিয়ে কাৰণটো এইটো যে ভিটামিন এজ এ ক্যাটালিষ্ট বা এজ এ এডজুভেন্ট বা সহকাৰী ঘটক হিচাপে কাম কৰে ইয়াৰ নিজৰ এটা মেটাবলাইট নহয় গতিকে ইয়াৰে মানে ক্যালোৰিবিলাক আমাৰ দেহত নিদিয়ে কিন্তু ইয়াৰে অভাৱত যেহেতু এইটো প্ৰত্যেকটো জৈৱিক চক্ৰৰ এটা পাৰ্ট কি গতিকে ইয়াৰে অভাৱত কোষবোৰ দুৰ্বল হৈ যায় আৰু হেনেকুৱা হলে কিছুমান বেমাৰে দেখা দিয়ে যাক আমি ভিটামিন ডেফিচিয়েন্সি ডিসঅৰ্ডাৰ্ছ বুলিও কওঁ আমাৰ ভিটামিনছ বিলাক আমাৰ শৰীৰত কিছু অংশত মানে সৃজন হয় সকলোবোৰ নহয় কিছুমান কম পৰিমাণে হয় গতিকে হেতু কাৰণে আমি তাৰ পূৰ্তিৰ বাবে আমি আমাৰ খাদ্যৰ ওপৰত নিৰ্ভৰ হ'বলগীয়া হয় সেই কাৰণে ভিটামিনছক এসেনশিয়েল নিউট্ৰিয়েন্টছ বুলিও কোৱা হয় এতিয়া আমাৰ শৰীৰত প্ৰয়োজন হোৱা ভিটামিনছ 13 প্ৰকাৰৰ থাকে যাক আমি ব্ৰডলি দুটা ক্যাটেগৰীত বিভাজিত কৰিব পাৰো দুটা ভাগত প্ৰথমটো হৈছে আপোনাৰ ফেট সলিউবল ভিটামিন যিবিলাক মানে কোৱা অৰ্থটো হ'ল আপোনাৰ চৰ্বি দ্ৰৱণশীল যিবিলাক ভিটামিন আৰু এটা হৈছে আপোনাৰ জলত দ্ৰৱণশীল ভিটামিন বা ওৱাটাৰ সলিউবল ভিটামিন এতিয়া ফেট সলিউবল ভিটামিনছ খিনি হৈছে ভিটামিন এ ভিটামিন ডি ভিটামিন ই আৰু ভিটামিন কে এইখিনি ভিটামিন ফেট সলিউবল বুলি কিয় কোৱা হৈছে কাৰণ এইখিনি ভিটামিন আমাৰ শৰীৰত লাগিবলৈ বা এবজৰ্ব হ'বলৈ খাদ্যত আপোনাৰ চৰ্বি অনিবাৰ্য হেতু কাৰণে ইয়াকে চৰ্বি দ্ৰৱণশীল ভিটামিন বুলিও কোৱা হৈছে এইখিনি ভিটামিন আমাৰ শৰীৰত বিভিন্ন অংশত সংৰক্ষিত হৈ থাকে যেতিয়া আমাৰ ডিমান্ড বাঢ়িব আমাৰ বডিত বা কেতিয়াবা আমাৰ বডি ডেফিচিয়েন্সি হৈ আছে তেতিয়া এই সংৰক্ষিত ঠাইবোৰৰ পৰা সেইখিনি ভিটামিন ওলাই আহি বিভিন্ন ঘটক য'ত লাগে আৰু সেই চক্ৰবিলাকত ব্যৱহাৰ হয় এইবিলাক সংৰক্ষিত হয় আমাৰ মাংসপেশীত আমাৰ ফ্যাটস বা চৰ্বিত আৰু যকৃত নহলে লিভাৰ বুলিও কোৱা আমি যকৃত বা লিভাৰত মেজৰলি এই তিনিটা জায়গাত মেজৰলি সংৰক্ষিত হয় গতিকে ভিটামিন যিখিনি ফেট সলিউবল ভিটামিন থাকিল সেইখিনি ভিটামিন আমাৰ অভাৱ হলেও আমাৰ ডেফিচিয়েন্সি দেখা যায় আৰু ওভাৰডোজ হলে তাৰ মানে যদি অত্যাধিক খাওঁ মাত্ৰাতকৈ বেছি থাকিলেও কিন্তু
বেমাৰ দেখা যায় এইখিনি বস্তু ইয়াৰ ওভাৰডোজ হলে কিন্তু বেমাৰ দেখা নাযায় ওয়াটাৰ সলিউবল নাইবা জলদ্ৰৱণীয় ভিটামিনছৰ ক্ষেত্ৰত অভাৱ হলেহে দেখা যায় অত্যাধিক হলে দেখা পোৱা নাযায় কিয়নো অত্যাধিক বা ব্যৱহাৰ হৈ যোৱাৰ পিছত ৰৈ যোৱাখিনি মূত্ৰ মাৰ্গেৰে নিষ্কাশিত হৈ যায় এইখিনি হেতু কাৰণে ভিটামিন বি আৰু সি ভিটামিন এ টু ক্যাটাগৰীত পৰে ভিটামিন বি আৰু সি ৰ হেতু কাৰণে ডেফিচিয়েন্সি সিনড্ৰোমছ বিলাক আমাৰ পপুলেশনত বেছিকৈ দেখা যায় আৰু ইয়াৰ হেতু নহবলে আমি হেতু কাৰণে সঘনা এইখিনি ভিটামিন থকা যিবিলাক প্ৰডাক্টছ আছে খাদ্য আছে এইখিনি আমি হেতু কাৰণে সঘনা খাই থাকিব লাগে ইয়াতে এটা এক্সেপচন আছে ভিটামিন বি12 ৰ ক্ষেত্ৰত এটা এক্সেপচন আছে যে ভিটামিন বি12 টো আপোনাৰ লিভাৰত বহুত বছৰলৈকে সংৰক্ষিত হয় যদিও ই এটা ওয়াটাৰ সলিউবল ভিটামিন এতিয়া আমি আকৌ ভিটামিন বি কমপ্লেক্সৰ কথা অলপমান কৈ দিও ভিটামিন বি কমপ্লেক্স বুলি কোৱা হৈছে কাৰণ ভিটামিন বি কমপ্লেক্সৰ আন্ডাৰত কেইবাটাও ভিটামিনছ আছে তাৰে ভিতৰত 8টা ভিটামিন এতিয়ালৈকে আমি পঢ়িব পাওঁ ভিটামিন বি কমপ্লেক্সটো হৈছে 8টা ভিটামিনৰ এটা গ্ৰুপ এটা গোট এই 8টা ভিটামিন হৈছে ভিটামিন বি1 ভিটামিন বি2 ভিটামিন বি3 ভিটামিন বি5 ভিটামিন বি6 ভিটামিন বি7 ভিটামিন বি9 আৰু ভিটামিন বি12 আৰু কিছুমান ভিটামিনৰ নিচিনা কিছুমান বস্তু আমাৰ দেহত দৰকাৰ হয় যিবিলাক এক্ট কৰে ভিটামিনৰ নিচিনা কিন্তু আৰু ইয়াৰ পূৰ্তিও আমি আমাৰ খাদ্যৰ পৰাই পাওঁ কিন্তু এই একচুয়াল ভিটামিনছত নপৰে গতিকে ইয়াক কোৱাচি ভিটামিন বুলিও কোৱা হৈছে এইকেইটা হৈছে কোলিন কাৰ্নিটাইন টৰিন আৰু লাইপোলিক এসিড এতিয়া আমি আলোচনা কৰিম যে কোনটো ভিটামিন কোনটো খাদ্যত আমি পাম আৰু থুলমূলকৈ অকমান ইয়াৰ আমাৰ বডিত কি ফাংচনছ থাকে তাৰ বিষয়ে অকমান জানি লওঁ আহক এতিয়া প্ৰথমতে আমি কথা পাতিম তাৰে আগত মই আৰু এটা কথা আপোনালোকক অনুৰোধ কৰিব বিচাৰিছো যে ভিডিওটো কাইন্ডলি শেষলৈকে চাব আৰু যদি আপোনালোকে বিচাৰিছে ইয়াৰে কোনোবাটো ভাগত আৰু অলপমান বিতংক ক'ব লাগিছিল বা ভালকৈ জানিব বিচাৰিছে বা কিবা আপোনালোকৰ জানিবলগীয়া প্ৰশ্ন আছে আপোনালোকে কমেন্ট সেকশনত মোক সুধিব পাৰে মই উত্তৰবিলাক নিশ্চয় দিম এতিয়া আমি প্ৰথমে কথা পাতো ভিটামিন এ ৰ বিষয় ভিটামিন এ যাক আমি ৰেটিনল বুলিও কওঁ ইয়াৰ ফাংচন হয় ইয়াৰ কাম থাকে যে আমাৰ যেটো অক্সিগোলক বা চকুৰ যেটো আইবল বুলি কওঁ তাৰ পিছৰ ফালে কিছুমান মানে এটা স্ক্ৰিন থাকে য'ত ইমেজটো একচুয়ালি ৰেডি হয় আমি যেটো দেখি পাওঁ হেতু ৰেটিনা বুলি কয় এই ৰেটিনাৰ পৰ্দাৰ কিছুমান কোণেৰ কিমান কোণ মানে সৰু সৰু কিছুমান পিগমেন্টছৰ দ্বাৰা এটো মানে গঠিত তাৰে কিছুমান পিগমেন্টছ যিবিলাক ৰাতি আমাক চকুৰে আমি ভালকৈ মনিবলৈ বা দেখিবলৈ সহায় কৰে সেইখিনি সৃজন কৰিবলৈ ভিটামিন এ ৰ প্ৰয়োজন থাকে তাৰ বাহিৰে আমাৰ দাঁত আৰু হাড়বোৰ ভালে ৰাখাটো ভিটামিন এ ৰ বহুত ডাঙৰ মানে ৰোল থাকে হৰমন সিক্ৰেট কৰা যিবোৰ কোষ থাকে যিবোৰ স্পেশালি আমাৰ পাচন তন্ত্ৰত আমাৰ শ্বাস প্ৰণালীত আমাৰ চকুত আমাৰ ছালত এইবিলাক জায়গাত থাকে বা থাকে সেইবিলাক তাতে থকা গ্ৰন্থি বা হৰমন সিক্ৰেট কৰা কোষবোৰৰ আৰু এপিথেলিয়াল লেয়াৰ যাক আমি শ্লেষ্মিক কলা বুলিও কওঁ এইখিনি নিজৰ কাৰ্যবিলাক ভালকৈ যাতে কৰে হেতু কাৰণে ভিটামিন এ ৰ প্ৰয়োজন হয় তাৰ লগতে ভিটামিন এ বহুত ধৰণৰ সংক্ৰমণৰ পৰাও আমাক ৰক্ষা কৰে আৰু ভিটামিন এ ৰ খাদ্যত পোৱা যায় সকলো হালধীয়া আৰু সেউজীয়া শাক-পাচলি তাৰ লগতে লিভাৰ কণী গাখীৰ মাছ মাংস চীজ ইত্যাদিতো প্ৰচুৰ পৰিমাণে পোৱা যায় এতিয়া আমি কথা পাতিম ভিটামিন ডি ৰ বিষয়ে ভিটামিন ডি বা ক্যালচিফেৰল বহুত ডাঙৰ ৰোল থাকে আমাৰ শৰীৰত ক্যালচিয়াম আৰু ফসফৰাছ এবজৰ্ব কৰাৰ কাৰণে ভিটামিন ডি প্ৰয়োজন হয় তাৰ লগতে আমাৰ দেহত থকা কোলাজেন বুলি এটা প্ৰটিন থাকে যিটো কি আমাৰ হাড় ছাল মাংস পেশী ইত্যাদি টেণ্ডন ইত্যাদিত পোৱা যায় এইখিনি এই কোলাজেনৰ পৰিপক্কতাৰ কাৰণে ভিটামিন ডি প্ৰয়োজন হয় তাৰ লগতে নৰ্মাল গ্ৰোথৰ কাৰণেও লাগে আমাৰ হাড় আৰু দাঁত মজবুত হোৱাটো ভিটামিন ডি ৰ এটা ডাঙৰ ৰোল থাকে এতিয়া ভিটামিন ডি খাদ্যত পোৱা যায় ঘি বাটাৰ গাখীৰ মাংসৰ চৰ্বি তাৰ পিছত যকৃত কণীৰ কুহুম ভাগটোত আৰু তেলাল মাছ ইত্যাদি পোৱা যায় আৰু ৰ'দ পোৱালে আমাৰ শৰীৰৰ তলত যিখিনি চৰ্বি থাকে তাৰ পৰাও এই ৰ'দত লাগি অহা ইউভি ৰশ্মিৰ প্ৰভাৱত ভিটামিন ডি উৎপাদন হয় নিজে আমাৰ বডিত উৎপাদন হয় আৰু হেতু কাৰণে ৰ'দ পোৱাটো নিতান্ত জৰুৰী বুলিও কোৱা হয় এতিয়া ভিটামিন ই বা টকোফেৰল এটো এটা এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে আৰু ভিটামিন কে তাৰ নিজৰ ফাংচন বিলাক প্ৰপাৰলি কৰাৰ কাৰণে
ভিটামিন ই সহকাৰী ঘটক হিচাপেও কাম কৰে তাৰ লগতে ভিটামিন ই কিছুমান ছাল আৰু মানে ছালৰ প্ৰব্লেমবিলাকৰ পৰা মানে ছালত থকা কিছুমান প্ৰব্লেমবিলাকো কমাই ৰাখে খাদ্যত ভিটামিন ই সকলো ধৰণৰ চৰ্বিযুক্ত আৰু তেলীয় পদাৰ্থত পোৱা যায় ভিটামিন কেৰ কাম হৈছে আমাৰ শৰীৰত তেজটো গোট মৰোৱা এতিয়া তেজটো গোট মৰোৱা বা যাক আমি মেডিকেল ল্যাঙ্গুৱেজত ব্লাড কোয়াগুলেশন বুলিও কওঁ সেইটো এটা লাইফ সেভাৰ প্ৰণালী হয় সেইটো ভিটামিন কে অবিহনে অসম্ভৱ সেইটো কাৰণে ভিটামিন কে অত্যন্ত দৰকাৰী খাদ্যত ভিটামিন কে পোৱা যায় প্ৰচুৰ মাত্ৰাত চিকেনত গাখীৰত আৰু সেউজীয়া শাক-পাচলি তাৰে লগতে কিছুমান ফলত যেন এভোকাডো আৰু প্ৰুনজতো পোৱা যায় ভিটামিন কেৰ ক্ষেত্ৰত আৰু এটা কথা ক'বলৈ কৈ থলে আপোনালোকৰ ভাল হ'ব সেইটো হৈছে ভিটামিন কে দুই প্ৰকাৰৰ থাকে দুইটা প্ৰকাৰে আমাৰ বডিত ইকুৱেলি ইম্পৰ্টেন্ট প্ৰথমটো হৈছে K1 আৰু এটা হৈছে K2 K1ৰ চাহিদা পূৰ্তিৰ কাৰণে আমি আমাৰ খাদ্যৰ ওপৰত নিৰ্ভৰ কিন্তু ভিটামিন K2ৰ সিক্ৰেচন হয় আমাৰ নিজৰ দেহত ইয়াৰ উৎপাদন হয় আমাৰ নিজৰ দেহৰ ক্ষুদ্ৰান্তৰত থকা যিখিনি গুণকাৰী বেক্টেৰিয়া আছে তাৰ দ্বাৰা যাক আমি হেলদি গাট ফ্লোৰা বুলিও কওঁ এই হেলদি গাট ফ্লোৰাৰ কাৰণ যাৰ নাথাকে তাৰ মানে কেটোৰ পৰা অভাৱত হোৱা মানে বেমাৰবিলাক দেখা পোৱা যায় কাৰ নাথাকিব যাৰ দীঘলীয়া পেট বেমাৰ হৈ থাকিব সেইবিলাকৰ ক্ষেত্ৰত আমি ডেফিচিয়েন্সিবিলাক দেখা পাওঁ আপোনালোকে যদি এইখিনিতে আৰু এটা কথা কৈ দিওঁ আপোনালোকে যদি গাট ফ্লোৰাৰ বিষয়ে আৰু অলপ ভালকৈ জানিব বিচাৰিছে ইয়াৰ আগৰ ভিডিঅ'টোত আমি অকমান শ্বেয়াৰ কৰিছিলোঁ কথাখিনি যদি আপোনালোকে চাব বিচাৰিছে তেতিয়াহ'লে মই ভিডিঅ' লিংকটো ডেছক্ৰিপশ্যন বক্সত শ্বেয়াৰ কৰি দিম আপোনালোকে চাব পাৰিব আৰু এইখিনিতে আৰু এটা কথা কওঁ যে আজি সময় কম আকৌ মই ফেট সলিউবল ভিটামিনৰ কথা আকৌ আগলৈ বিতংকৈ কম এটাকৈ ধুনীয়াকৈ কৈ যাম আপোনালোকক ইচ্ছা আছিলে আজি ৱাটাৰ সলিউবল ভিটামিনখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ কিন্তু ভিডিঅ'টো বহুত দীঘল হৈ যায় আমাৰ সকলোৰে মনোযোগবিলাক অকণমান কমি যাব পাৰে এইবিলাক কথা বহুত গুৰুত্বৰ কথা গতিকে তেনেকুৱা হ'লে অলপ মানে আমাৰে নিজৰ ক্ষতি হয় গতিকে আহা ভিডিঅ'টো নিশ্চয় মই ৱাটাৰ সলিউবল ভিটামিন বা জলদ্ৰৱীজনিত ভিটামিনৰ ওপৰতে মই বনাম আৰু আপোনালোকক আৰু এটা প্ৰমিস কৰি থৈ যাওঁ যে মই আহা ভিডিঅ'ত আপোনালোকক আৰু এটা কথা ক'ম সেইটো হৈছে আমাৰ কোনটো ভিটামিন খালে আমাৰ ছাল চুলি আৰু নখ ধুনীয়া হৈ থাকিব পাৰে আৰু যদি আপোনালোকে মোৰ এইখিনি কথা শুনিব বিচাৰে আৰু আজিৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো টিপি দিয়ক অতি সোনকালে মই আহি আছো আপোনালোকক লগ কৰিবলৈ আশা কৰোঁ তেতিয়ালৈকে আপোনালোক সুস্বাস্থ্যত থাকিব সুখেৰে থাকিব তেতিয়ালৈকে stay connected stay safe